নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা মাছৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি ওলকচৰ সৈতে ৰন্ধা এটা মাছৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই 1 কেজি ওলকচু এইদৰে ডাঙৰ ডাঙৰ টুকুৰাকৈ কাটি লৈছোঁ আৰু লৈছোঁ কেইটামান ভাঙন মাছ। আপোনালোকে ভাঙন মাছৰ সলনি বেলেগ মাছো ব্যৱহাৰ কৰিব পাৰে। মাছকেইটা বাছি লৈ ভালদৰে ধুই লৈছোঁ আৰু লৈছোঁ সোৱাদ অনুসৰি নিমখ, আন্দাজমতে হালধি, এচামুচ আদা নহৰু বটা, এচামুচ জালুকৰ গুড়ি, এচামুচ জিৰা গুড়ি, এটা শুকান জলকীয়া, কেইখিলামান মান ধনিয়াৰ পাত লৈছোঁ আৰু এইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। প্ৰথমতে মই ওলকচুখিনি সিজাই ল'ম। তাৰ বাবে এয়া কচুখিনি কুকাৰ এটাত দি দিছোঁ। লগতে তাত কচুখিনি ডুব যোৱাকৈ পানী দি দিছোঁ। আৰু কচুখিনি 2-3টা হুইচেল মাৰি সিজাই লৈছোঁ। আনফালে মাছকেইটাত নিমখ আৰু হালধি দি ভালদৰে সানি লৈছোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাত জোখমতে মিঠাতেল দিছোঁ আৰু তেলখিনি গৰম হোৱাত তাত মাছকেইটা দি ভালদৰে ভাজি লৈছোঁ। ভালদৰে ভাজি লৈ মাছকেইটা কাঁহী এখনত নমাই ৰাখিছোঁ। আনফালে কচুখিনি ভালদৰে সিজাৰ পাছত পানীৰ পৰা টুকি বাচন এটাত নমাই ৰাখিছোঁ। এতিয়া মাছ ভাজোঁতে ৰৈ যোৱা তেলখিনিতেই মই এটা শুকান জলকীয়া দি দিছোঁ। লগতে তাত আদা নহৰু বটাখিনিও দি দিছোঁ। ভালদৰে ভাজি লৈ যেতিয়া আদা নহৰুৰ কেঁচা কেঁচা ভাৱটো গুচি গৈছে তেতিয়া তাত হালধিখিনি দি দিছোঁ। হালধিখিনি তেলৰ লগত মিলি যোৱাত তাত সিজাই ৰখা কচুখিনি দি দিছোঁ। কচুখিনি ভালদৰে ভাজি ল'ব লাগিব। কচুখিনি এইদৰে ভালদৰে ভাঙি দিছোঁ। এতিয়া ইয়াত জিৰা গুড়িখিনি দি দিছোঁ আৰু লগতে জালুকৰ গুড়িখিনিও দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। ইয়াত আপোনালোকে কেঁচা জলকীয়াও ফালি ফালি দি দিব পাৰে, কাৰণ জ্বলা হ'লে এই তৰকাৰীখন খাবলৈ বেছি ভাল লাগে। এতিয়া দিছোঁ জোখমতে নিমখ। ভালদৰে মিহলাই দি আৰু কিছু সময় ভাজি লৈছোঁ। এইখিনি শুকাই অহাত তাত 2 গিলাচ পানী দি দিছোঁ আৰু তৰকাৰীখন উতলিবলৈ দিছোঁ। তৰকাৰীখন উতলিবলৈ ধৰাত তাত ভাজি ৰখা মাছকেইটা দি দিছোঁ। তৰকাৰীখন আৰু 10 মিনিটমান উতলিবলৈ দিছোঁ। শেষত কুটা ধনিয়াৰ পাত দি দিছোঁ। আৰু তৰকাৰীখন ডাঠ হৈ অহাত গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া ওলকচুৰে ৰন্ধা মাছৰ আঞ্জা খাবৰ বাবে ৰেডি হৈ গৈছে। এতিয়া গৰমে গৰমে এই আঞ্জা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আপোনালোকে এনেদৰে খাইছেনে বাৰু? যদিহে খোৱা নাই তেনেহ'লে এবাৰ এনেদৰে বনাই খাই চাব পাৰে আৰু কেনেকুৱা পালে মোক কমেণ্টৰ জৰিয়তে জনাবচোন। আমি কিন্তু খাই খুব ভাল পাওঁ। আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? যদি ভাল লাগিল তেনেহ'লে প্লিজ
লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আজি যদি কোনোবাই নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।